Hi guys. Today is my birthday. Happy birthday to me and আশীৰ্বাদ কৰক যাতে মই ইউটিউবত আৰু আগবাঢ়ি যাব পাৰোঁ। আজি ব্লগটো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এই জাষ্ট মই প্ৰাৰ্থনা কৰি আহিলোঁ মন্দিৰৰ পৰা আৰু ঘৰতে এনে থুলমূলকৈ শৰাই এভাগ দিছোঁ আৰু ব্লগটো চাই থাকিব শেষলৈকে আৰু কেনেকুৱা লাগিল শেষত জনাব নাপাহৰিব আপোনালোকে। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনো দবাই দিব যাতে মোৰ আহিবলগীয়া নটিফিকেশ্যন আপোনালোকে সোনকালে পাই থাকে। আৰু ব্লগটো মই 10টাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া যাম মই ব্লগটোত কিবাটো স্পেচিয়েল থাকিব আজি ন। চ' আপোনালোকে চাই থাকিব আৰু এতিয়া যাম মই অলপমান কাম আছে, কামখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ব'লক এতিয়া গো টু কিটচেন। চলো লেটছ গো। দুটা অৰিঅ' বিস্কুট লৈ লৈছোঁ ডাঙৰ ডাঙৰ চাই আৰু হাফ স্পুন মই চৌদা লৈ লৈছোঁ আৰু 1 স্পুন মই বেকিং পাউডাৰ লৈ লৈছোঁ আৰু এবাটি মই পিচি থোৱা চেনি লৈ লৈছোঁ আৰু এপেকেট মই ইনো লৈ লৈছোঁ আৰু এগিলাচ গাখীৰ লৈ লৈছোঁ। এইখিনি বস্তু দি আজি মই কেক বনাম। মই বিস্কুটখিনি ওলাই লৈছোঁ আৰু বিস্কুটত থকা বগা বগা ক্ৰীমখিনি মই ওলাই লৈছোঁ আৰু ভালদৰে এখন প্লেটত মই থৈ দিম। পিছত কিবা কাম কৰিব পাৰিম এইখিনি দি, চ' সেইকাৰণে মই ভালদৰে থৈ লৈছোঁ। মই গোটেইখিনি ক্ৰীম ওলোৱা হৈ গ'ল আৰু এইখিনি মই মিক্সিত এতিয়া পিচি ল'ম। মোৰ মিক্সিত পিছা হৈ গ'ল আৰু এয়া মই এবাটি পিচি থোৱা চেনিখিনি বিস্কুটখিনিৰ ওপৰত দি দিছোঁ আৰু এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। 1 স্পুন বেকিং পাউডাৰ মই বিস্কুটখিনিৰ ওপৰত দি দিছোঁ আৰু হাফ স্পুন মই চৌদা অলপমান দি লৈছোঁ আৰু এইখিনি মই ভালদৰে মিশ্ৰণ কৰি ল'ম। মোৰ মিশ্ৰণ কৰা হৈ গৈছে, সেইকাৰণে মই এগিলাচ অলপ অলপকৈ মই গাখীৰখিনি মিশ্ৰণ কৰি ল'ম। গোটেইখিনি একেলগে নিদিব, অলপ অলপকৈ আপোনালোকে মিশ্ৰণ কৰি ল'ব। মই আৰু অলপ গাখীৰ অলপমান দি লৈছোঁ। গোটেইখিনি একেলগে নিদিওঁ, মই অলপ অলপকৈ এনেকৈ মিশ্ৰণ কৰি ল'ম গোটেইখিনি। আপোনালোকে পাৰিলে ওৱান ছাইডে ঘূৰাই থাকিব, নহ'লে মিশ্ৰণটো বেয়া হৈ যায় আৰু যিমান পাৰে সিমান দেৰি আপোনালোকে ফেটি থাকিব, তেতিয়াহে কেকটো খাবলৈ বহুতেই ভাল লাগে আৰু বহুত ছফ্ট হয়। মই 1 স্পুন কোকো পাউডাৰ দি লৈছোঁ আৰু ভালদৰে মিশ্ৰণ কৰি লৈছোঁ মই।
15 মিনিটমান আপোনালোকে এনেকৈ ফেটি থাকিব। যদি আপোনালোকে সোনকালে বিচাৰে তেতিয়াহ'লে আপোনালোকে মিক্সাৰ মেচিনতো ফেটি ল'ব পাৰে, আৰু যদি পাৰে এনেকেই ফেটি ল'ব। ইনো এপেকেট গোটেইখিনি দি দিছোঁ, আৰু এইখিনি মই ভালদৰে আকৌ মিক্স কৰি ল'ম। ইনোটো দিলে ভাল হয়, কাৰণ ইনো দিলে মানে কেকটো ভালদৰে ফুলে আৰু বহুত ছফ্ট হয়, খাবলৈও ভাল লাগে। মই অৰিঅ' বিস্কুটৰ ক্ৰীমখিনি এতিয়া ফুল বনাম, আৰু যোনটো ৰাউণ্ড আছিলে তাৰ মাজত মই কাটি ল'ম আৰু অলপমান সৰুকৈ এটা কলি নিচিনাকৈ বনাই ল'ম। তাৰপিছত গোটেই চাইডে মই হাফ কাটি কেনে তাৰ চাইডে লগাই যাম। মই 3টা ডাঙৰকৈ ফুল বনাই ল'ম আৰু 4টা অলপমান সৰুকৈ বনাই ল'ম, আৰু দেখিবলৈ যাতে ডিজাইনটো ধুনীয়া দেখে সেইকাৰণে মই এনেকৈ বনাই লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে বনাই ল'ব পাৰে। মোৰ 7টা ফুল বনোৱা হৈ গ'ল। আপোনালোকে যদি বেছি দিব বিচাৰে আপোনালোকে বেছিকৈ বনাব পাৰে। মই 7টাই বনাই লৈছোঁ ফুল। চচপেন এটা লৈছোঁ আৰু মই তাত অলপমান ৰিফাইন তেল দি দিছোঁ যাতে কেকটো লাগি নধৰে তলত। আপোনালোকে পেপাৰো ব্যৱহাৰ কৰিব পাৰে। মই পেপাৰ ব্যৱহাৰ নকৰোঁ, ডাইৰেক্ট মই এনেকৈ দিম। সেইকাৰণে মই অলপমান তেল লগাই লৈছোঁ আৰু অলপমান ময়দা লগাই ল'ম। মই অলপমান ময়দা ওপৰতে দি দিছোঁ, মই ছটিয়াই কেনে। এতিয়া মই গুলি থোৱা বিস্কুটখিনি মই চচপেনটোৰ ওপৰত লাহে দি দিছোঁ। মই অলপমান থেকেচি দিছোঁ, কাৰণ কেকটো তলত খলা বমা নহ'বৰ কাৰণে, যাতে সমান হয় সেইকাৰণে অলপমান মই থেকেচি দিছোঁ। এটা চচপেনৰ ওপৰত মই ষ্টেণ্ড থৈছোঁ, তাৰ ওপৰত মই চচপেনটো থৈ দিছোঁ আৰু গেছৰ ফ্লেমটো একদম ল' মিডিয়ামত থ'ম আৰু হাফ আৱাৰৰ কাৰণে মই ঢাকি থ'ম। হাফ আৱাৰ পিছত লগ পাই আছোঁ। মই মাজত দেখাব নোৱাৰিলোঁ কাৰণ মই অলপমান বিজি আছিলোঁ। আপোনালোকে চেক কৰি চাব পাৰে, এডাল শলা লৈ কেনে মাজত এনেকৈ সোমাই কেনে চাব পাৰে ভিতৰখিনি। যদি শলাডালত লাগি নাহে আপোনালোকৰ কেকটো ৰেডি হৈ গৈছে। তেতিয়া গুলি থাকোঁতে মই এবাটিমান এয়া থৈ দিছিলোঁ আৰু গোটেই চাইডে লগাবৰ কাৰণে মই থৈছিলোঁ। সেইকাৰণে মই অলপমান চাইডে গোটেই চাইডখিনিত লগাই ল'ম। গোটেই চাইডে মই চকলেটখিনি লগাই লৈছোঁ। চকলেট নহয়, এয়া বিস্কুটৰে, অৰিঅ' বিস্কুটখিনিৰে মই গোটেই চাইডে লগাই লৈছোঁ। আৰু সমান কিবা থাকিলে আপোনালোকে সেই সমান আপোনালোকে মিলাই ল'ব। গোটেই চাইডত লগোৱা হৈ গ'ল, আৰু এতিয়া মই ইয়াৰ ওপৰত যোনকেইটা ফুল বনাইছিলোঁ সেই ফুলকেইটা ইয়াৰ ওপৰত দি দিম। মই এতিয়া মই ফুলকেইটা দি দিছোঁ। এটাকৈ মই ভালদৰে লগাই ল'ম। ডেক'ৰেশ্যনৰ কাৰণে মই এয়া চেৰি দি দিছোঁ, ওপৰতে দি দিছোঁ, ওপৰে। এটা মই চকলেট সৰুকৈ কাটি লৈছোঁ আৰু ইয়াৰ ওপৰত মই চকলেটখিনি দি দিছোঁ।
হাফ স্পুন মই কোকো পাউডাৰ লৈ লৈছোঁ আৰু অলপ অলপকৈ মই ছিটিয়াই দিছোঁ। এয়া মোৰ চকলেট কেক ৰেডি হৈ গ'ল আৰু আপোনালোকে ঘৰতে এনেকৈ বাৰ্থডেৰ কাৰণে বনাব পাৰে কেক ঘৰতে আৰু দেখিবলৈ বহুতেই ধুনীয়া হৈছে আৰু খাবলৈ বহুতেই টেষ্টি হৈছে। আপোনালোকে ঘৰতে এনেকৈ বনাই চাবচোন, কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। বাৰ্থডে চেলিব্ৰেট ঘৰতে কৰা হ'ল আৰু ক'তো ওলাই যাবলৈ প্ৰগ্ৰেম নাছিল কৰোণাৰ কাৰণে আৰু বহুতেই ভাল লাগিল ঘৰত চেলিব্ৰেট কৰি আৰু কেকটো বহুত ছফ্ট হৈছে আৰু খাবলৈ বহুতেই টেষ্টি হৈছে। দীঘলীয়া নকৰোঁ, ইয়াতে শেষ কৰিছোঁ আৰু আশা কৰোঁ ব্লগটো চাই আপোনালোকে ভাল পালে আৰু কেকটো বনাবলৈ বহুতেই ইজি হয়। আপোনালোকে ঘৰতে এনেকৈ বনাব পাৰে, কাৰোবাৰ বাৰ্থডে গিফ্ট বুলিও দিব পাৰে এনেকৈ ঘৰতে বনাই কিনে। বহুতেই ভাল পাব এনেকৈ বনাই দিলে মানে। আৰু ইয়াতে শেষ কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু আগতে মই কেক বনাইছিলোঁ, আপোনালোকৰ তলত ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে চাই ল'ব আৰু আজিৰ কাৰণে ইয়াতে শেষ কৰিছোঁ। বাই বাই। আৰু কি ক'ম, আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিব আৰু যিসকল আগতেও চাই আছে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি পেলাব। শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু থেংক ইউ আৰু বাই বাই।